বহুত ষ্টুডেণ্টৰ একচুৱেলি কনফিউজন হৈ আছে PGCEটোক লৈ মই গোটেই বস্তুখিনি এই বৰ্ডটোত দেখাই দিম ক্লিয়াৰ হৈ ল'ব অ'কে তো প্ৰথম কথাটো হ'ল যে বহুত ষ্টুডেণ্টে কি কৰিছে ধৰি লোৱা এই বছৰ বা ইয়াৰ আগৰ বছৰ PGDCA লৈছে এতিয়ালৈকে কমপ্লিট কৰা নাই চ' তেনেকুৱা ষ্টুডেণ্টছখিনিৰ কথা কৈ লওঁ ছাপ'জ এক্সাম্পল কোনোবা ষ্টুডেণ্টে PGDCA লৈছিলে ঠিক আছে PGDCA লৈছিলে ধৰি লোৱা ছাপ'জ এক্সাম্পল কেতিয়া লৈছিলে এইটো পিছৰ কথা লৈছিলে আৰু এতিয়া বৰ্তমান তেওঁ 6 চেম দিলে ওকে সাপোজ এক্সাম্পল যদি 6 চেম দিলে তেতিয়াহ'লে তেওঁলোকে এটো কন্টিনিউ কৰিব পাৰিব যেতিয়া তেওঁ 6 চেমৰ গোটেই তেওঁ ৰিজাল্ট আহি যাব তেতিয়া আমি তেওঁলোকক কি কৰিম সাৰ্টিফিকেটখন দি দিম ওকে প্ৰথম কথা সাপোজ কথামান কোনবাই PGCA প্ৰ লৈছিলে আৰু ধৰি লও এতিয়া 4th চেম বা 5th চেমত আছে তো তেওঁলোকৰ কাৰণে কি হ'ব তেওঁলোকে কৰিব পাৰিব তিনটা অপচন তেওঁলোকৰ হ'ব প্ৰথম কথা তেওঁলোকে কি কৰিব পাৰিব PGCA প্ৰ যদি তেওঁলোকে লৈছে এডমিশন তেতিয়া তেওঁলোকে কৰিব পাৰিব এটো যে তেওঁলোকে প্ৰথম কথা ADIT লৈ কনভাৰ্ট কৰিব পাৰিব ADIT আৰু PGCA প্ৰ ডিফাৰেন্স একোৱে নাই ঠিক আছে কোনবাই যদি PGCA প্ৰ ক'বাত চাকৰি যদি পালে হয় তেওঁলোকে ADIT ত চাকৰি পাব ঠিক আছে ADIT আৰু PGCA লগত ডিফাৰেন্স একো নাই কোনো গভৰ্ণমেন্ট জবত বা প্ৰাইভেট জবত এটো লিখা নাথাকে যে PGCA কৰিলেহে কোনবাই চাকৰি পাব ADIT কৰিলে চাকৰি নাপায় তেনেকুৱা কোনো কথা নাই কোনো টাইমছ এণ্ড কন্ডিশন নাই ওকে সো কোনবাই যদি PGCA প্ৰ কৰে ADIT কৰে এক্স্যাক্টলি সেম হয় কজ কোৰ্স কন্টেন্ট সেম হয় ডিউৰেশন সেম হয় আৰু বস্তুখিনি যিখিনি PGCA প্ৰ শিকোৱা হয় ADIT টো একেটা শিকোৱা হয় সো একো ডিফাৰেন্স যেহেতু নহয় সো এই কাৰণে কোনবাই PGCA প্ৰ কৰি আছে যেনে 4th চেম 3rd চেমৰ ষ্টুডেন্ট তেওঁলোকে ADIT কৰিব পাৰিব প্ৰথম ফাৰ্স্ট হেতু সলিউশন হয় সেকেন্ড সলিউশনৰ কথাটো হ'ল যে যদি এইগিটা নকৰে তেতিয়াহলে সেকেন্ড সলিউশনটো হয় যে তেওঁলোকে যেটা ডিগ্ৰী কমপ্লিট কৰিব মানে ধৰিলা সাপোজ এক্সাম্পল 6 চেম যেতিয়া তেওঁলোকে কমপ্লিট কৰিব 6 চেমৰ এক্সাম দি তেওঁলোকে যেতিয়া গ্ৰেজুৱেচন কমপ্লিট কৰিব তাৰ পিছত সাৰ্টিফিকেটখন ল'ব পাৰিব তো হেতু এটা সেকেন্ড অপচন হয় নতুবা কোনবাই যদি ভাবে যে না মই PGDCA হে কৰিম মোৰ হাতত বেলেগ অপচন নাই মই PGDCA কৰিম বুলি ভাবিলো মই PGDCA কৰিম তেতিয়াহলে থাৰ্ড অপচনটো এটো হ'ব যে তেওঁলোকে PGDCA তে কৰক আমাৰ কোনো আপত্তি নাই খালি যদি ক'বাত চাকৰি নাপায় গভৰ্ণমেন্টৰ চাকৰি যদি নাপায় তেতিয়া আমাক ব্লেম কৰিব নোৱাৰিব ঠিক আছে আলটিমেটলি কথাটো হ'ল যে থাৰ্ড সলিউশনটো হ'ল যে 3 নম্বৰ সলিউশনটো হ'ল তেওঁলোকে যোনটো PGCA প্ৰ বা PGCA এডমিশন লৈছে PGCA প্ৰ বা PGCA তে তেওঁলোকে নিজৰ কোৰ্সটো কন্টিনিউ কৰি যাব পাৰিব সাৰ্টিফিকেটটো তেওঁলোকক গ্ৰেজুৱেচন নোহোৱা আগতে দি দিম খালি ক'বাত যদি চাকৰি নাপায় তেতিয়া আমাক কোনোৱে ব্লেম কৰিব নোৱাৰিব যে এখন ইনষ্টিটিউচনৰ পৰা লৈছো চাকৰি নাপালে হেতু আমাক ব্লেম কৰিব নোৱাৰিব কজ এই বস্তুটো গভৰ্ণমেন্টৰ এটা ৰুল হয় যেহেতু গভৰ্ণমেন্টে আমাক এটা নতুনকে নটিফিকেশন দিছে যে ষ্টুডেন্ট যোনখিনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোককহে PGCA দিব লাগে হেতু বস্তু এটা নতুনকে এটা ৰুল এটা উলিয়াইছে এটা আমি তাত ক'বলগীয়া একো নাই যদি কোনবাই কৰিব পাৰে থাৰ্ড নম্বৰ সলিউশনটো তেওঁলোকে কৰিব পাৰিব যে PGDCA টো কন্টিনিউ কৰি যাব পাৰিব বা PGCA প্ৰ টো কন্টিনিউ কৰি যাব পাৰিব সো সেইকেইটা অপচন আছে থ্যাংক ইউ